আৰু এইটো হৈছে জন্মাষ্টমীৰ দিনাখনৰ নেক্সট পাৰ্টটো। ৰাতি প্ৰায় 7টামান বজাত মই আৰু মোৰ ছোৱালী আৰাধ্যা আমি গ'লোঁ আমাৰ কাষতে থকা বিষ্ণু মন্দিৰ এভাগলৈ। অকলে যাব নোৱাৰি যিহেতু ওচৰৰ খুৰী এগৰাকীৰ লগতে গ'লোঁ। শাহুমা আগতীয়াকৈ গ'ল কাৰণ মন্দিৰ জনাৰ লগত মায়ে ওতঃপ্ৰোতভাৱে জড়িত। আৰু তাতে নামতি পাৰ্টি আনিছিল। আমাৰ পিনে অৱশ্যে নামতি পাৰ্টি বুলিয়ে কয়, আপোনালোকে কি বুলি কয় কমেণ্ট কৰিব। তাতে চাহ দিলে, চাহ খালোঁ আৰু তাৰপিছতে তেওঁলোকে নাম গোৱা আৰম্ভ কৰিলে। আৰু তেওঁলোকৰ নামৰ ধ্বনিয়ে সঁচা কথা কৈছোঁ গা নোম শিয়ৰি গৈছে। আৰু আৰাধ্যও ইমান বেছি ভাল পাইছে, তাই মন দি চাই আছে আৰু তাই চাই থকা দেখিও মোৰ ভাল লাগিছে। বাৰে বাৰে মোক সুধি আছে, মা হৰি ন? মই বোলো মা হৰি হৰি এনেকৈ কৈছোঁ। তো সেইখিনি সময় বহুত বেছিয়ে ভাল লাগিছিলে। তাৰপিছতে আমি মন্দিৰজনৰ পৰা কাষতে গৈ আমি নিৰামিষ ভাত তেওঁলোকে ব্যৱস্থা কৰিছিল, তাকে খাই আহি আকৌ এয়া নাম শুনাত আহিলোঁ। আৰু গোটেই গোপিনী ৰখিব নোৱাৰা হ'ল, সকলোৱে আৰু এয়া আৰাধ্যাৰ নাচ দেখিছেনে? এয়া নাচি নাচি ভাগৰি পৰি